All people were level malto level. Common Kaisas. মজা নমস্কাৰ বন্ধুসকল এমাজি ভ্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ বহুত দিনৰ পিছত আহিছোঁ ভিডিঅ'ৰ মাজলৈ যেহেতু আজি 31st আৰু এই 31st যিসকলে নতুনক আদৰিবলৈ যেনেকৈ বহুতে প্ৰস্তুতি চলাইছে ময়ো এজন বিশেষ আজি নতুনক আদৰিবলৈ 2023 বৰ্ষক আদৰিবৰ কাৰণে মই এটা বেলেগ প্ৰস্তুতি চলাইছোঁ আজি চিকেন তন্দুৰী বনাম আৰু আজি নৱবৰ্ষক একদম মানে পুৰা ধুনীয়াকৈ আদৰিবলৈ সাজু হৈছোঁ চিকেন তন্দুৰী বনাই ধুনীয়াকৈ পাৰ্টিটো কৰিম ৰাতিকে তেতিয়াহ'লে বলক এতিয়া চিকেন আনিবলৈ যাওঁ আঢ়ৈ কেজি ব্ৰইলাৰ আজি পুৰা খৈকা দি খাম আৰু এইকেইটা ব্ৰইলাৰ মানে চিকেন আৰু এয়াই এটা তন্দুৰী বনিব আজি পাই গ'লোহি আমাৰ এটিএমৰ দোকান পাই গৈছোঁহি এটিএম নমস্কাৰ অঁ দিয়া ব্ৰইলাৰ এটা দিয়া কেই কেজি জুখ গোটা ব্ৰইলাৰ এটা কেইটকা ল'বি 140 টকা কি 140 টকা দে হেৰিকে গুচাই মেলি দে ধুনীয়াকৈ টিপটপকৈ গুচাই মেলি নিব চফা তফা কৰি কাটি মেলি দে আৰু কাটি মেলি নহয় কাটিব নালাগে গোটাই নিম বস্তুটো চফা তফা কৰি মানে অকল পেটু চেটু উলিয়াই দে এনেকৈ থৈ দিবি গোটাকৈ খাতৰা খানা হ'ব আজি ৰাতি দে তন্দুৰী চিকেন তন্দুৰী বনিব আজি উলিয়াই চিকেন এটা লৈছোঁ 31st পাৰ্টিটো মানিব লাগিবতো কাইলৈ কাইলৈৰ পৰা নৱবৰ্ষ আৰম্ভ 2 কেজি 170 দে হ'ব সেইটো দে চেলাই দিবি নেকি এই চেলাব পাৰে জানো দে যেনেকৈ দিওঁ দে এইটো চিকেন ৰেডি হৈছে চেলাই বখলে ইয়াৰ হেৰিটো উলিওৱা পেলাই হৈছে আৰু বাকলিখিনি এতিয়া লাহেকৈ মানে ইয়াৰ পেটু চেটুবোৰ উলিয়াব লাগিব তাৰপৰা জুইটো ইয়াত ধুনীয়াকৈ ইয়াক বহাবগৈ লাগিব মছলা চছলা দি আৰু চিকেন হৈ গ'ল বলক বাকী কামখিনি আৰম্ভ কৰোঁগৈ এতিয়া ব্ৰইলাৰ আহি এইটো ৰেডি কৰিছোঁ আৰু এয়া ফয়েল পেপাৰ তাৰপিছতে এইখিনি মছলা চছলা আনি ৰেডি ব্ৰইলাৰটো এতিয়া ধুনীয়াকৈ হেৰি কৰিব লাগিব ফয়েল পেপাৰ অলপ মেলি লৈ মছলা গুলি ধুনীয়াকৈ সানিব লাগিব আনি এতিয়া জুইটো ৰেডি কৰি লৈছোঁ ইয়াতে দিম আৰু ধুনীয়াকৈ 31st মানিছোঁ আৰু মানিব লৈছোঁ মানিবলৈ কি আৰু খাম আজৰি তন্দুৰী চিকেন গাঁৱলীয়া ষ্টাইলত তন্দুৰী চিকেন ৰেডি কৰিব লৈছোঁ ধুনীয়াকৈ বনাই মেলি খাব লাগিব এই জুইকুৱাত নিবাকৈ থৈ লৈছোঁ পলিথিনটো কাম নাই নহয় জুইত দি দিম তাৰপিছতে এতিয়া ৰচুনটো গুচাই লওঁ ৰচুনটো মছলাৰ কাৰণে এইটো ৰচুনৰ দৰকাৰ আছে বাকলি চাকলি এৰুৱাই আৰু ধুনীয়াকৈ পোনপ্ৰথমে ৰচুন গুচাই মছলাৰ কাৰণে ৰেডি কৰোঁ তো ৰচুন ৰেডি হৈছে গিলাচ ইয়াত সোমোৱাই লৈছোঁ খুন্দা চুন্দা নাই মানে কি গিলাচতে এতিয়া ইয়াত খুন্দি মছলাটো ঢালিব লাগিব এতিয়া ৰচুনটো পূৰা বইল কৰি লওঁ এতিয়া পিচিং কৰি লওঁ এনেকৈ গৈ কাটি উলিয়াই ল'ব লাগিব চুৰি কটাই নাইকিয়া হ'ল চুৰিখন তন্দুৰী মছলা দিব লৈছোঁ ইয়াত তন্দুৰী মছলা গোটেই ব্ৰইলাৰটোকে সানিব লাগিবতো চিকেনটোকে সানিব লাগিব অলপ সৰহকৈ দি দিওঁ তন্দুৰী মছলা তাৰপিছতে এয়া হ'ল কাশ্মীৰী ৰেড চিলি হ'ল কাশ্মীৰী ৰেড চিলি
কাশ্মীৰী চিলি বুলি কয়। তাৰপৰা এইটো হালধি অলপ দিম। এয়া হৈছে নিমখ অলপ দি দিওঁ, ইয়াতে দি দিওঁ। নিমখ দি দিলোঁ। মিঠাতেল, চৰচৰ তেল দি দিলোঁ। চব ইয়াত মিক্স কৰি ল'লোঁ। এতিয়া মানে ইয়াক চামুচেৰে ধুলি একদম চবকে মিলাই ল'ব লাগিব। এতিয়া মছলাখিনি এতিয়া মিলাই ল'ম। এয়া চব দি লৈছোঁ। তেল, সৰিয়হ, মিঠাতেল দিলোঁ, মিঠাতেল দিলোঁ, নিমখ দিলোঁ। মানে গোটেইখিনি মছলা মিক্স কৰি এতিয়া একেলগত হেৰি কৰিব লাগিব। এতিয়া মছলাটো গুলি লৈছোঁ, পূৰা মিক্স কৰি লৈছোঁ। মছলা গুলি হৈ গ'ল। এতিয়া বইলাত সানিব লাগিব হা। মছলা এনেকৈ সানিব লাগিব হা। देखो ये बन गया तंदूरी मसाला। तंदूरी चिकेन अभी बनेगा। तंदूरी चिकेन सबते सानिब লাগিব, सबते सानिब লাগিব ভালকৈ সান, তেতিয়া খাই ভাল লাগিব। একদম ওপৰে তলে চবতে সানিম দিয়া। মছলা পূৰা ফাগবোৰ সানিব লাগিব। এইটো ৰেডি হৈ গয়া। ইয়াত দি আৰু খৰিকাত দি দিম আৰু জুইত। ঠাত দিব লাগে মছলাটো সানি হৈ গ'ল। আৰু এতিয়া মানে গোটেই ভিতৰে মছলাটো মাংসৰ ভিতৰত সোমাই যাবৰ কাৰণে ইয়াক 10-15 মিনিটৰ কাৰণে ইয়াক এনেকৈ বন্ধ কৰি থৈ দিম। এইকেইটা হৈছে নেমু, গোল নেমু। ইয়াৰ ভিতৰত সোমোৱাই দিম। গোল নেমু দুটা এনেকৈ ভিতৰত সোমোৱাই দিম। দুফালে দুডোখৰ সোমোৱাই দিলোঁ। বান্ধি লৈ ওলমাই দিম জুইত। তন্দুৰী চিকেন ৰেডি হ'ব আৰু অকণমান দেৰি পিছত। বছ হৈ গ'ল। এইটো হ'ল মাল। ইয়াত চব ৰেডি। এতিয়া জুইত দি দিম হা। এতিয়া সিজিব আৰু লাহেকৈ। বঢ়িয়া। এইয়া জুইত দিলোঁ, খৰিকা দিলোঁ। এটা গোটা ব্ৰইলাৰ মানে চিকেন আৰু ব্ৰইলাৰ এটা দিছোঁ জুইত। আৰু খুব বেছি কিমান দেৰি লাগিব নাজানো। আজি ফাৰ্ষ্ট বনাইছোঁ, মানে 31 বুলি আজি এইটো এটা পাৰ্টি কৰিছোঁ আৰু ঘৰতে গোটেই পৰিয়ালৰ লগত আৰু আমি গোটেইখিনি। তাৰপিছতে খাম আৰু ধুনীয়াকৈ। কিমান দেৰি লাগে আপোনাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই আপোনালোকে। মাল সিজি আছে। তন্দুৰী চিকেন বনি আছে লাহে লাহে জুইত। এতিয়া গাঁৱলীয়া ষ্টাইল অকণমান দিছোঁ আৰু ৰহন সানিছোঁ। আগে পিছে বনাই পোৱা নাই, কি হয় হ'ব আৰু। আকৌ এইবাৰ মাংস মানে তন্দুৰী চিকেনৰ লগত আহি গ'ল এইবাৰ চুঙা চাউল। এইয়া এইবাৰ পূৰা চুঙা চাউলটোৰ লগত খাই ভাল লাগিব। এয়া চুঙা চাউল ৰেডি কৰিছোঁ। জুইত দিছোঁ আৰু লাহেকৈ। জুইকণ নুমাই গৈছে। মাল নিসিজিছে। এইটো কেতিয়াকৈনো সিজিব আৰু। ইমান দেৰি হ'ল সিজাই নাচাওঁ। 2 ঘণ্টামান বহিলোঁ দেই। চুঙা চাউল ৰেডি হৈ গৈছে। চুঙা চাউল সিজিলেই কেইবাটাও। এই মালটোহে সিজা নাই এতিয়ালৈকে। এইটো কেতিয়াকৈ সিজে জানো। মাল সিজি গ'ল। এতিয়া নমাম আৰু গুচাব লাগিব বাকলি। এইটো সিজি গ'ল। এতিয়া ইয়াক গুচাব লাগিব। এতিয়া সেইবোৰ এৰুৱাই দিলে বুলি ক'লে মালটো ওলাই পৰিব মানে আৰু হেৰিটো চিকেনটো ওলাই পৰিব। আমি সিজিলে নিসিজিলে নাজানিছোঁ আৰু। সিজিছে বুলি ভাবিছোঁ। ধুনুৰ জিভা পানী পৰি গৈছে আৰু।
এখা পবিৰে মাটি মজা মজা ধুনু ধুনু লাগিছে মজা পুৰা আহে খাবা দি সিজিলে ৰাখিছে নহয় মাটিত পৰিলে বাবা বাবা একদম মাল এটা আহি গ'ল লাইফ এনেকৈ সিজি গ'ল দেই এয়া হৈছে চিকেন তন্দুৰী আমাৰ গাঁৱলীয়া টাইপত অকণমান বনালোঁ সিজিলে খাবি আৰু ন ধুনু চিকেন তন্দুৰী হৈ গ'ল বাহ খাবি খাবি অকণমান খাই চাচোন মজা ধুনু অকণমান খাই যা কা হৈ গ'ল ন খাবি আৰু আজি এয়া চিকেন তন্দুৰী ৰেডি এয়া নমাই আছোঁ ধোঁৱা ওলাই আছে একদম গৰম গৰম ধোঁৱা তাৰপিছত ইয়াৰ লগত এতিয়া চুঙা চাউলৰ লগত ইয়াক ধুনীয়াকৈ খাব লাগিব বনিলে যেতিয়া এক পিচটো নাখালে বেয়া হ'ব নাই আপোনালোকৰ এক পিচ খাই চাওঁ ইয়াৰ এডোখৰ দেখাইছোঁ এইয়া গৰম গৰম মজা বনাই চাব কেতিয়াবা এনেকৈ বনাই খাই মেলি চাব বেয়া ধুনীয়া সোৱাদ দেই যি কি নহওক চুঙা চাউলৰ লগত এইটো মই খাম আজি তাৰপিছতে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোক সকলোলৈকে তেতিয়াহ'লে এমাজি ব্লগছৰ অন্য এটা ভিডিঅ'ত আপোনালোকক আজি মই বিদায় দিছোঁ থেংক ইউ ধন্যবাদ